সপোন সেয়া নহয় যি সপোন শুই শুই দেখা যায়, সপোন সেয়াহে যি সপোনে শুব নিদিয়ে। আৰু নমস্কাৰ সকলোকে। সপোন আৰু আশাই মানুহক শুব নিদিয়ে, আচলতে তেনেকুৱা ধৰণৰ। আৰু এই সপোনে আজি মই অসমৰ পৰা আহি বেংগলৰ এটা জেগাত কাম কৰি আছোঁ, কামত জড়িত হৈ আছোঁ 2 বছৰ ধৰি। আৰু তেনেকৈ মোৰ মনৰ কথা কিছুমান ক'ব লৈছোঁ। মনৰ কথা কি, মই আহিছিলোঁ 2018 চনৰ আগষ্ট মাহৰ শেষত। আৰু তেনেকৈ আহি মই বেংগলোৰৰ ডিমাৰ্ট কোম্পানীত কামত জড়িত হৈ পৰিলোঁ আৰু এনেকৈ কাম কৰি আছোঁ 2 বছৰ ধৰি, আৰু এনেকৈ কৰি যাম। আচলতে অসমত যেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আৰু বাহিৰত যিটো পৰিস্থিতি, চ' তেনেকৈ কামত মানে জড়িত হ'বলৈ খুব সহজ। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, ইমান মানে টান নহয় বাহিৰত কাম কৰাটো, আৰু সহজো নহয় অৱশ্যে। চ' তেনেকৈ আমি চলি আছোঁ কাম কৰি। অসমততো এনেকুৱা ধৰণৰ কাম আমি নাপাম চাগে, সেইকাৰণে আমি বহিৰাজ্যত কাম কৰি আছোঁ। আৰু তেনেকৈ বহুজনে কাম কৰি আছে। আৰু বৰ্তমান কৰোণাৰ সময়ত প্ৰায় 60% মান মানুহ ঘৰলৈ গ'ল বুলি শুনিছোঁ, আৰু 40% মান আছে। চ' তেনেকৈ আমি চলি আছোঁ কাম কৰি, আৰু যিমান দূৰ সম্ভৱ কৰি যাম তেনেকৈ। আৰু এদিনটো নিশ্চয় যাব লাগিব ঘৰলৈ, চ' যিমান দূৰ সম্ভৱ সিমান কৰি যাম। আৰু এই সপোন আৰু আশাই মানুহক বিভিন্ন ধৰণৰ পৰিস্থিতিৰ মুখামুখি কৰে। আৰু তেনেকৈ অসমৰ পৰা বহিৰাজ্যলৈ আহি বহু লোক এতিয়াও কামত জড়িত হৈ আছে, তেনেকৈ কাম কৰি আছে নিজৰ সপোনৰ কাৰণে, নিজৰ আশা পূৰণ কৰাৰ কাৰণে। আৰু তেনেকৈ ময়ো আছোঁ, বৰ্তমানলৈকে কাম কৰি আছোঁ নিজৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে। আৰু কিছু পাৰিছোঁ, কিছু নাই পৰা। চ' যেতিয়ালৈকে নোৱাৰোঁ তেতিয়ালৈকে কৰি যাম বুলি এটা আশা আছে। তেনেকৈ চলি আছোঁ।